খবৰ নিশ্চয় ভাল আৰু বেয়া মাজতে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 22 আগষ্ট। আজিৰ দিনটো মোৰ বাবে খুবেই ভাল, খুব বিশেষ, কাৰণ আজি মোৰ জন্মদিন। বিশেষ দিনটো বিশেষ একো নাই, তথাপিতো ভাবিলোঁ এনেই এটা ভিডিঅ' বনাওঁ। আজিৰ দিনটো কিনো কৰোঁ, কেনেকৈ থাকোঁ, পাৰ্টি চাৰ্টি বুলিবলৈ একো নাই, তথাপিতো কিনো কৰি থাকোঁ তাকে মই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। গতিকে এতিয়া দি আছে বৰষুণ, এয়া চাব পাৰে পুৰা বৰষুণ দি আছে। তাৰ মাজতে বনাই দিলোঁ মই এটা ভিডিঅ'। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। শেষত কিবা ভাল হ'বলৈও গৈ আছে চাগে, ভালেই হয় নে বেয়াই হয় কি হয়, গতিকে ভিডিঅ'টো চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিতে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে মোক ফোন যোগে, হোৱাটছআপ যোগে, ফেচবুক যোগে বহুত জন্মদিনৰ বহুত মৰম যাচি আছে। সেইসকলে মোক অলেখ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে মই আজি ইমানখিনি পাইছোঁহি, যদিও বেছি আগবাঢ়ি যাব পৰা নাই, আৰু আপোনালোকে আৰু মৰম দিলে আৰু আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। গতিকে ধন্যবাদ মোক মোৰ জন্মদিনটোৰ দিনা মোক মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। গতিকে এনেদৰে মৰম আৰু আশীৰ্বাদ আগলৈকো দি যাব আৰু মই বহুতো আগুৱাই যাম বুলি আশা ৰাখিছোঁ। যিহেতু আজি মোৰ জন্মদিন, গতিকে জন্মদিনৰ আজি বিশেষ একো নাই, তথাপিতো এতিয়া মই ৰাতিপুৱা ভাত খাবলৈ লৈছোঁ। ভাতৰ লগত আছে এয়াই মোৰ জন্মদিনৰ বিশেষ: তিয়ঁহ, ভাতকেৰেলা, আলুগুটিৰ চব্জি, আমৰ আচাৰ, খৰিচা আৰু পিঁয়াজ, এইফালে ভোট জলকীয়া অকণমান, এয়া ভাত। গতিকে এয়া মই আজি খাম প্ৰথমে। এইপিনে আমাৰ দেহাই খাই আছে বিস্কুট আৰু চাই আছে মনোজ ভাইকে চাই থাকে। দেহা কি খাই আছা? আজি মোৰ জন্মদিন নাপাতা? কি খোৱাবা? ভাত, মাংস আৰু মাছ, দাইল, তিয়ঁহ, ভোট জলকীয়াও খোৱাবা? আৰু আমৰ আচাৰ, খৰিচা আৰু পানী আৰু দৈ খুৱাম। আৰু দৈও খুৱাব। আমাৰ দেহাই মোৰ বাৰ্থডেত আজি দৈ খুৱাব, মাংস খুৱাব, মাছ খুৱাব, ভোট জলকীয়া খুৱাব। হাই গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া মই ভাতখিনি খাই লওঁ। এতিয়া আমি খাব লৈছোঁ মধুৰি। গতিকে মধুৰিৰ লগত আছে এয়া নিমখ আৰু ভোট জলকীয়া। আপোনালোকে বাৰু মধুৰি এনেকৈ ভোট জলকীয়া আৰু নিমখৰ লগত মানে কোনে কোনে খাই পাইছে ক'বচোন। কিন্তু মই আকৌ মধুৰি আনিলে এনেকৈয়ে খাই ভাল পাওঁ। যিকোনো ফল হওক, মধুৰি, কমলা, ধৰক জামু, এনেকৈ জলকীয়া লৈ পেলাই যদি খোৱা হয় বেছি টেষ্টি লাগে। এয়া আমাৰ দেহাই লৈছে অকল সুদা নিমখ, যিহেতু দেহাই খাব নোৱাৰে জলকীয়া। হয়নে বেটা? হাই। গতিকে এতিয়া মই মধুৰিখিনি সৰু সৰুকৈ কাটি লওঁ। আমাৰ দেহাই কেমেৰাটো ধৰি থাকিব, আপোনালোকে চাই থাকক। এইখিনি ধুনীয়াকৈ কাটি ল'ব লাগিব। বেয়াকৈ বহি আছোঁ এইবাৰ দেহাই।
মুখখন গৈছা নাই মুখখন এলিয়াকে আকৌ এনেকৈ মধুৰিবোৰ ওলাই নহয় ইয়াত আহিছে কি ধুনীয়া মই পকাটোহে খাম দেই মা লোকেল মধুৰি হয় ঘৰৰ আমাৰ বাৰীৰে এয়া আমাৰ দেহাৰ এইকণ মোৰ পকাটো নিদিলা যে পকাটোৱে দিছোঁ এইটো পকা নহয় এইটো চাব দেই চাব এইটো লাগিব আমাৰ দেহা হয় নাই নহয় সেইটো আগত থকাটো এইটো নহয় এইটো বেয়া এইটো ভাল আমাৰ মধুৰি খোৱা হৈ গ'ল এতিয়া দেহা মই অকণমান বাহিৰত ওলাই আহিছোঁ ঘৰতো যিহেতু মানুহ নাই মানে ঘৰতেই অকণমান আগফালে ওলাই আহিছোঁ বৰষুণ চাই আছে আমাৰ দেহাই এয়া কালি আছিলে আমাৰ নবৌ ল'ৰাটো অন্নপ্ৰসনত এয়া বেলুন পাই উঠাই লৈ আহিলে আমাৰ দেহাই ঘৰত যিমান বেলুন থাকক তাইক একদম বাৰ্থডে বা ক'ৰবাত দেখিলেই আৰু বেলুন লৈ আহিব বিয়াই চিয়াই দুষ্ট গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।